চাওক আজি 2020 চনত আজি ক্ষুদ্ৰ এটা শাসন ব্যৱস্থাৰ জৰিয়তে আমাৰ কমতাপুৰ ৰাজ্যৰ দাবীটোক মান্যতা প্ৰদান কৰি ৰাজ্য চৰকাৰে বিধেয়ক উত্থাপন কৰি KSC গঠন কৰিছিল। আৰু সেই KSC গঠন কৰাৰ প্ৰাক মুহূৰ্তত তদানীন্তন বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণী ফুকন চৌধুৰীৰ লগত আমি এটা আলোচনা কৰিছিলোঁ। আৰু শেষত যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাওঁ বা পৃথক কমতাপুৰ ৰাজ্য নহয়, তাৰ কাৰণে এই অঞ্চলৰ মানুহক সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰিছে। আমি ভাবিছিলোঁ এই পৰিষদখনৰ জৰিয়তে অন্ততঃ KSCৰ অন্তৰ্গত এই পশ্চাদমুখী বা এই অঞ্চলৰ মানুহখিনিৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন। কিন্তু আমি দেখিছোঁ যে আজিলৈকে ৰাজ্য চৰকাৰে যি ধৰণে টকা আবণ্টন দিবছিল সেই টকা আবণ্টন দিয়া নাই। আজি সচিবালয় ভৱন কাৰণে এটা মাটি নিৰ্ধাৰণ কৰি তাত সচিবালয় ভৱন নিৰ্মাণ কৰিছে যোৱা নাই। আজি মানে টুৰিষ্ট লজেছ এটাকে মানে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এটা কাৰ্যালয় কৰিবলৈ গৈ সচিবালয় কৰিবলৈ গৈ আৰু সেই উদ্বোধনী সভাত মুখ্যমন্ত্ৰীয়েও বাদ দিয়ক যে অসম চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰী আহি উপস্থিত নহ'ল। তাৰমানে কি যে এই শাসন ব্যৱস্থাটো এটা পুতলা, ইয়াত যে ৰাজ্য চৰকাৰখনৰ গুৰুত্ব নাই, এইটো আমাক আন্দোলনটোক বিফলে পৰিচালিত কৰি আমাক ডমিনেট কৰাৰ কাৰণে শাসন ব্যৱস্থা দিছিল, সেইটো আজি প্ৰমাণিত হৈছে। যাৰ কাৰণে কৈছোঁ আমি জাতীয় পৰিষদে এই পুতলা সদৃশ অন্তৰ্বৰ্তীকালীন KSCক আমি ভংগ কৰি এই অঞ্চলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে ভাৰত চৰকাৰৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব লাগে, সেইটো আমি আজি দাবী উত্থাপন কৰিছোঁ। একেদৰে 2020 চনত যি BTR চুক্তি হ'ল, সেই BTR চুক্তি মতে BTCত যিবিলাক অজনজাতি বা পশ্চাদমুখী গাঁও মানে সীমামূৰীয়া অঞ্চলত আছে, যিবিলাক গাঁও কৰ্তন কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছিল আৰু সেই কথাটোক মানে BTR চুক্তিত উল্লেখ কৰিছে। কিন্তু আজিলৈকে BTCৰ পৰা সেই পশ্চাদমুখী বা অন্য অজনজাতিৰ গাঁওসমূহ কৰ্তন নকৰিল। গতিকে আমি কৈছোঁ যে BTCৰ সীমামূৰীয়া পশ্চাদমুখী গাঁওবিলাক কৰ্তন কৰি আনি আমাৰ ৬ষ্ঠ অনুচ্ছেদীয় অন্তৰ্ভুক্ত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। একেদৰে দাবী উত্থাপন কৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই টুইট কৰিছিল যে কেৰলৰ আলোচনা হ'ব, কিন্তু আজি দীৰ্ঘদিন ধৰি মানে এই আলোচনাৰ প্ৰক্ৰিয়া আগৰ নাই। গতিকে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰক অতি শীঘ্ৰে কেৰলৰ লগত শান্তি চুক্তিৰ জৰিয়তে দীৰ্ঘদিন ধৰি হস্ত সংগ্ৰামৰ জৰিয়তে কেৰলে যি দাবী উত্থাপন কৰিছে তাক সমাধান কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। 2019 চনত যেতিয়া কা বিৰোধী আন্দোলন হৈছিল আৰু সেই সময়ছোৱাত অসমৰ ৬ জনগোষ্ঠীক চৰকাৰখনে শান্ত কৰিবৰ কাৰণে ততাতৈয়াকৈ ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিছিল। কিন্তু আজি তাৰিখলৈকে ৰাজ্যসভাত সেই বিধেয়কখনৰ সম্পৰ্কত কোনো আলোচনা নহ'ল। বৰঞ্চ এই সমস্যাটো জটিল কৰিবৰ কাৰণে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী গোট এখন গঠন কৰিছে আৰু সেই মন্ত্ৰী গোটত ১ মাহৰ ভিতৰত প্ৰতিবেদন দিয়াৰ কথা ক'ল। কিন্তু আজি 2019 চনৰ পৰা 2022 চনলৈকে এই সময়ছোৱাত কিন্তু আমাৰ লগত যদিও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিল, কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ লগত হোৱা আলোচনাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকে প্ৰেৰণ নকৰে। যাৰ ফলত আজি কেন্দ্ৰীয় চৰকাৰে কৈছে যে ৰাজ্য চৰকাৰে এতিয়ালৈকে আমাক কোনো ধৰণৰ প্ৰতিবেদন দিয়া নাই, মডেলিটি দিয়া নাই, আৰ্হি প্ৰস্তুত কৰি দিয়া নাই, যাৰ কাৰণে আমি জনজাতিকৰণ কৰিব পাৰে। আৰু শেহতীয়াভাৱে অসম বিধানসভাৰ আমাৰ অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰনাথ কলিতাৰ প্ৰশ্নৰ উত্তৰত সেই কথাটো ওলাই পৰিছে। কাৰণ ডিপাৰ্টমেণ্টেল মন্ত্ৰী আজি ৰণোজ পেগুৱে কৈছে যে এতিয়ালৈকে আমি মডেলিটি ঠিক কৰিব পাৰে, যাৰ কাৰণে আমি প্ৰতিবেদন দিব পাৰোঁ। যিখন চৰকাৰে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ কথা কয়, যিখন চৰকাৰে 1 মাহৰ ভিতৰত প্ৰতিবেদন দিয়াৰ কথা হয়, সেইখন চৰকাৰে আজি বছৰ বছৰ ধৰি এই বিধেয়কখনকে আজি মানে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ নকৰি তেওঁলোকৰ যে এই জনগোষ্ঠীটো সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আন্তৰিকতা নাই, এই কথাটো যে প্ৰমাণিত হৈছে। গতিকে সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কৈছোঁ, আপুনি আজি জাতীয় সংগঠনৰ লগত জড়িত আছিল, আজি বহু বছৰ ধৰি অসম চৰকাৰত আপুনি জড়িত হৈছে, বৰ্তমান শাসনাধীন চৰকাৰৰ আজি আপুনি মুৰব্বী, আজি মুখ্যমন্ত্ৰী, আপোনাৰ হাতত আজি ন্যস্ত কৰিছে 6 জনজাতিকৰণ সমস্যা সম্পৰ্কত আৰু আপুনিয়ে আমাক মডেলিটি ঠিক কৰিছিল। গতিকে আপুনি যিহেতু মডেলিটি কৰিছিল আৰু সেই আপোনাৰ সেই আৰ্হি আপোনাৰ পৰামৰ্শক আমি মানি পেলাই কৈছোঁ যে অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চাদমুখীসকলক ভূঞাম জনজাতিৰ মৰ্যাদা দিব লাগে আৰু বাকীসকলৰ আদাৰ্ছ হিচাপে নি হিচাপে বা অনুসূচিত জাতি হিচাপে দিয়ক, কাৰণ আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু আপুনিতো সেই কামটো কৰিব খোজা নাই। তাৰমানে আজি আপুনি পশ্চাদমুখী জনগোষ্ঠীৰ জাতীয় সংগ্ৰামখনক বিপদে পৰিচালিত কৰি ডমিনেট কৰি নিষেধ কৰি জনগোষ্ঠীটোক আজি প্ৰদান কৰাৰ আপুনি এক কৌশল ৰচনা কৰিছে, সেই কথাটো প্ৰমাণ হৈছে। যাৰ কাৰণে আমি অনিচ্ছা স্বত্বেও পৃথক কমতাপুৰ ৰাজ্যৰ দাবী আৰু পশ্চাদমুখী ভূঞাম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অহা 25 জুলাই তাৰিখে আমি 8 ঘণ্টা আজি সৰ্বাত্মক আমি কমতাপুৰ ৰাজ্যৰ বন্ধ ঘোষণা কৰিবৰ কাৰণে বাধ্য হ'ল আৰু অনুৰূপভাৱে আমি অহা 2 আগষ্ট তাৰিখে আমি সৰ্বাত্মকভাৱে চকাবন্ধ কৰিছোঁ আমাৰ প্ৰস্তাৱিত কমতাপুৰ।
আৰু ইয়াৰ পিছতো যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আমাৰ সমস্যা সমাধানৰ কাৰণে কোনো বাস্তৱ পদক্ষেপ নলয়, অনাগত দিনত আমি কোচ ৰাজবংশী জনসাধাৰণক আলোচনা বিলোচনা কৰি ইয়াতকৈ তীব্ৰতৰ আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছোঁ। এই কথাটো আমি আজি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক